এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া কি এছপি দিব নেকি হুইজি অসমত জুনে আহিব পাৰে ডোনাল্ড ট্ৰাম্প আহি যাব পাৰে কালি ডোনাল্ড ট্ৰাম্প আহি যাব পাৰে এনেকুৱা হৈ গৈছে জুবিন গাৰ্গ ডাঙৰীয়া গোটেই পৃথিৱীৰ এতিয়ালৈকে 40খন দেশে চাৰ্জ কৰিছে তেখেত হামিং কিং অফ দ্য ৱৰ্ল্ড গুগল দা দিছে তেখেতক গোটেই এণ্টাৰ্কটিকা য'ত বৰফৰ দেশ তাত আমাৰ মানুহে তাত জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিছে লণ্ডনে বিচাৰিছে আমেৰিকাত থকা অসমীয়া বিচাৰিছে কানাডাত থকা অসমীয়া বিচাৰিছে কি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত কোনো কংগ্ৰেছ বিজেপি নাই বুলি কৈছো নহয় যদি বিজেপিয়ে কৰিছে ৰাজনীতি কেনে কৰিছে জানে যেতিয়া কে ঢুকাইছিল কলিকতাত কিমান যে হাকাৰ অসমত জুবিনদাৰ বাবে সকলোকে ভাল পাইছিলে জুবিনদাই আৰু বেছি ধনী মানুহ লগত থাকি ভাল নাপায় এটো কথা কৈ দিছিলে গৰীব মানুহ লগত কেতিয়াবা ৰিস্কা আল্লাৰ লগত বা সবজি বেপাৰীৰ লগত বেছি থাকা আছিলে জুবিনদাই বহুত সুন্দৰ মানুহ আছিলে তেখেতে ক'ব নোৱাৰে যে জুবিনদাই এনেকুৱা এটা বেয়া মানুহ কোনেও ক'ব নোৱাৰে যে বাক্সাত যে লৈ আহিছিল চেমকানু আৰু সিদ্ধাৰ্থ শৰ্মাক মানে বাক্সালৈ কোনো ফেন নাছিল বুলি ভাবিছিল নেকি যে বাক্সাত যে কালি গৰম হৈ গ'ল এটা কাহানী হৈ গ'ল কাকবা গুলিয়াই মাৰি কাকবা বোলে খিলগুটিয়া মাৰি বাক্সাত ফেন নাছিল বুলি ভাবিছিল নেকি কিন্তু বাক্সা নহয় অল অসম বা অল ইণ্ডিয়া জুবিনদাক সকলো চিনি পোৱা মানুহ আছে সকলো ভাল পায় জুবিনদাক ভাবিছিল নেকি বাক্সাত কোনো মানুহ নাই বাক্সাত সাইলেন্ট হৈ থাকিব কিন্তু বাক্সাতো বহুত মানুহ আছে জুবিনদাক ভাল পোৱা নহলে এনেকুৱা জুবিনদাৰ কাৰণে কাইজা লাগিব কোনো দৰকাৰ নাই কোনেও কাইজা নকৰিলে হয় যদি জুবিনদাক ভাল নাপালে হয় সেই কাৰণে কাইজা লাগিছে যে জুবিনদাৰ ন্যায় লাগিব সোনকালে ঠিক তেনেদৰে কাইজা লাগিছে বাক্সাত সকলো ফেন আছে অসম বুলি নহয় ভাৰত বুলি নহয় অসম বুলি নহয় ভাৰত বুলি নহয় বেলেগ বেলেগ কান্ট্ৰি সিংগাপুৰ বা আমেৰিকা সকলো দেশতে জুবিনদাৰ 40 দেশ জুবিনদাৰ কাৰণে কি কৰিছে সাৰ্চ কৰি চাইছে আপোনালোকে গুগল বা ক্ৰমত সাৰ্চ কৰি চাব জুবিনদাৰ 40 দেশ কি কৰিছে জুবিনদাৰ মৃত্যুৰ বাবে সাৰ্চ কৰি চাইছে নেটত তেতিয়াহলে আপোনালোকে ভাবি চাওক জুবিনদাক ভাল পোৱা এই পৃথিৱীত কিমান আছিলে কিমান ভাল আছিলে বাৰু ইমান যে ভাল মানুহক ইমান যে আমাৰ ভগৱানক আমি কেনেকৈ পাহৰিব পাৰিম বা কেনেকৈ ন্যায় নিদাকে আমি থাকিব পাৰিম আপোনালোকে অলপ ভাবি চাওক হেল্ল' বন্ধু বান্ধৱীসকল জুবিনদাক ন্যায় দি আছে কোনে বিজেপি চৰকাৰে দি আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাক গ্ৰেফতাৰ কৰিছে চেমকানুক গ্ৰেফতাৰ কৰিলে শিখৰ জ্যোতিক গ্ৰেফতাৰ কৰিলে 5জন 6জন হত্যাকাৰীক গ্ৰেফতাৰ কৰিলে আৰু কোনে কৈছে যে বিজেপি চৰকাৰে যে জুবিনদাৰ ন্যায় দিয়া নাই ন্যায় দি আছে কিন্তু এটা কাম কৰিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিছোঁ যেনেকৈ ন্যায়টো দিব কিন্তু সোনকালে হ'ব লাগিব আৰু ন্যায়টো এনেকুৱা নহয় যে জেলৰ ভিতৰত চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সিহঁতক জেললৈ ভৰাই থ'ব নালাগে এবছৰ নহয় 2 বছৰৰ পিছত আপোনালোকে কি কৰিব জেলৰ পৰা ৰিলিজ কৰি দিব তেতিয়াহ'লে এইটো এটা ন্যায় নহয় কিবা এটা হত্যাকাৰী কিবা এটা সাজা দিব লাগিব কিবা এটা শাস্তি দিবলৈ লাগিব তেতিয়াহ'লে আমি ন্যায় বলে ধৰিব পাৰোঁ আৰু এইটো 100% খাটাং অসম চৰকাৰে একো যদি কৰিব নোৱাৰে ন্যায় যদি দিব নোৱাৰে যদি জেলৰ পৰা চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সিহঁতে ৰিলিজ হৈ আহে তেতিয়াহ'লে সিদ্ধাৰ্থ শৰ্মা চেমকানু ৰাইজৰ হাতৰ পৰা কেতিয়াও বাচি নাযাব পুৰা গুৰা হৈ যাব একদম এইটো 100% খাটাং কথা চেমকানু আৰু সিদ্ধাৰ্থ শৰ্মা কেতিয়াও যাবলৈ নোৱাৰিব যদি অসম চৰকাৰে যদি এইটো কাম এৰি দিয়ে ৰাইজে যদি চেমকানুৰ হাতত পায় পুৰা চেমকানুৰ মুখচা চিনি নাপাব বা ভৰি হাত ঠেং কেতিয়াও বডি তাৰ চিনি নাপাব এনেকুৱা এটা শাস্তি দিব মানুহে এনেকুৱা জুই জ্বলি আছে ন আমাৰ অসমৰ প্ৰাণৰ শিল্পীক যে ছিংগাপুৰলৈ নি স্কু ডাইভিঙো পিন্ধিব দিয়া নাছিলে ঠেলি দিম বুলি এটা ভিডিঅ' ভাইৰেল হৈ আছিলে ক্লিপটো লৈ স্কু ডাইভিং কৰি জুবিনদায়ে পানীত কি হ'ল বাৰু শিখৰ জ্যোতি গোস্বামীয়ে যে কৈছে বি পান দি আমাৰ জুবিনদাক
মাৰি পেলালে সেইটো কথা এতিয়া সঁচাই আহিব লাগিব মুখামুখি সঁচাই কথা ক'ব লাগিব চেমকানু আৰু সিদ্ধাৰ্থ শৰ্মাই যে স্কু ডাইভিং পিন্ধাই মানে যে সাগৰত এনেকুৱা এটা খেলা বস্তুটো কিবা নহয় আৰু বডিগাৰ্ডগিলাও অলপ থাকিব লাগিছিল বডিগাৰ্ড জুবিনদাৰ ঠিক আছে চাই ল'ব এতিয়া কি ক'ব মই বেছি নকওঁ বাৰু চাই ল'ব আপোনালোকে কোন প্ৰথমবাৰ মই চেনেলত স্বাগতম জনালোঁ যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট লিখি দিব জয় জুবিনদা জাষ্টিছ ফৰ জুবিন গাৰ্গ ঠিক আছে মন্ত্ৰী ডাঙৰীয়া কি এছপি দিব নেকি হুইছে অসমত যোনে আহিব পাৰে ডোনাল্ড ট্ৰাম্পো আহি যাব পাৰে কালি ডোনাল্ড ট্ৰাম্প আহি যাব পাৰে এনেকুৱা হৈ গৈছে জুবিন গাৰ্গ ডাঙৰীয়া গোটেই পৃথিৱীৰ এতিয়ালৈকে 40খন দেশে চাৰ্জ কৰিছে তেখেত হামিং কিং অফ দ্য ৱৰ্ল্ড গুগল দা দিছে তেখেতক গোটেই এণ্টাৰ্কটিকা য'ত বৰফৰ দেশ তাত আমাৰ মানুহে তাত জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিছে লণ্ডনে বিচাৰিছে আমেৰিকাত থকা অসমীয়া বিচাৰিছে কানাডাত থকা অসমীয়া বিচাৰিছে কি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত কোনো কংগ্ৰেছ বিজেপি নাই বুলি কৈছো নহয় যদি বিজেপিয়ে কৰিছে ৰাজনীতি কেনে কৰিছে জানে যেতিয়া কে ঢুকাইছিল কলিকতাত তেতিয়া গোটেই ৱেষ্ট বেংগলৰ তৃণমূল কংগ্ৰেছক তেওঁলোকে তেওঁৰ মিষ্টেৰিয়াছ ডেথটোৰ কাৰণে টুলপাৰ লগাই দিছিলে কে এগেইনষ্টত বিজেপিয়ে সেয়া হৈছে বিজেপিয়ে পুলৱামাৰ যিসকল আপোনাৰ ঢুকাইছিলে আমাৰ সেনাৰ যিকেইখন কৰ্মী আছিল সেই আৰ্মিক লৈ পেলাই তেওঁলোকে পলিটিক্স কৰিছে এইবিলাক হ'ল বিজেপিৰ আপোনাৰ এতিয়া যে সমষ্টি বিজেপি যাব এইটো কি বুলি ক'ব এইবিলাক হৈছে ঘৰিয়ালৰ চকুপানী আমাক লাগে ন্যায় শুনক ঘৰিয়ালৰ চকুপানী বিজেপিৰ যদি সৎ সাহস আছে বিজেপিৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিব পৰা নাই তে ইমিডিয়েটলি হি শুড ৰিজাইন ফ্ৰম এজ এ চিফ মিনিষ্টাৰ প্ৰথম ৰিজাইন দিয়ক তাৰপিছত তেখেতে প্ৰতিবাদ কৰক তেতিয়া ক'ব ইয়েছ হয় এইগৰাকী অসমৰ মানুহ জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় বিচাৰে তেওঁ প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেখেতৰ সাহস আছে তেওঁ আজি ৰিজাইন দিয়ক শুনক দ্বিতীয় কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সম্পদ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ আৰু বিজেপি মানে কয় কহিনুৰ হীৰা জুবিন গাৰ্গ ডাঙৰীয়া কহিনুৰ হীৰাতকৈ ডাঙৰ এটুকুৰ অসমীয়া জাতি হীৰা এতিয়া শুনক মূল কথা কৈ আছো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ গোটেই থ্ৰেটনিং আহিছিলে মাজত এবাৰ গোটেই তেখেত এগৰাকী ছুপাৰষ্টাৰ তেওঁ কিয় Y+Y চিকিউৰিটি দিয়া নহ'ল জীৱিত কালত ওই আপোনাৰ কংগ্ৰেছ এই আপোনাৰ যে বিজেপি কংগনা ৰাণাৱত তেওঁ Y+ চিকিউৰিটি পায় অৰ্ণৱ গোস্বামীয়ে বিজেপিৰ গুণগান গাবলৈ চিকিউৰিটি পায় জুবিন গাৰ্গ ডাঙৰীয়াক যদি Y+ চিকিউৰিটি দিলে হয় কমাণ্ডো যদি থাকিলে হয় তেওঁ যদি ডক্টৰ দিলে হয় সম্পদগৰাকী ৰক্ষা কৰিবৰ কাৰণে আজি এই অৱস্থা নহ'লেহেঁতেন গতিকে এইবিলাক ঘৰিয়ালৰ চকুত কি কৰিলে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে কিয় নিদিলে তেখেতক চিকিউৰিটি তেখেতক কিয় 24/7 ডক্টৰ প্ৰভাইড নকৰিলে কেনেকুৱা ইণ্টেলিজেন্স ফেইলাৰ নেকি অসমত ইণ্টেলিজেন্সে জানিব লাগিছিল যে জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ আত্মা হয় অসমীয়া জাতিৰ কিয় সেই আত্মাগৰাকীক চিকিউৰিটি নিলে কংগনা ৰাণাৱতক চিকিউৰিটি দিব পাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে পজিটিভ আপোনাৰ ৰাজনৈতিক যে কলে যে ভাল কথা কওঁ ভাল পাব শুনক মই কোনো কংগ্ৰেছৰ স্পক্স পাৰ্চন হিচাপে এই কথা কোৱা নাই শৃংখল ডাঙৰীয়া আছে আজি মই কৈছো যে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আমিও ব্যক্তিগতভাৱে মোৰ লগত মই কৈ দিছো চিত্ৰৰঞ্জন ডাঙৰীয়াৰ লগত মই কথা পাতিছো অলৰেডি জুবিন গাৰ্গ ডাঙৰীয়াক গ্ৰেমি যিটো আপোনাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড সেইটো পাবৰ কাৰণে পৃথিৱীত ভাৰতত আলোড়ন সৃষ্টি কৰিবৰ কাৰণে অলৰেডি মেইল গুচি গ'ল গ্ৰেমি এৱাৰ্ড লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড জুবিন গাৰ্গ ডাঙৰীয়া মৰণোত্তৰ পাবে পোৱাৰ কাৰণে আমি অলৰেডি কথা পাতিছো পাই নাপাই এইটো ভগৱান ঈশ্বৰৰ ওপৰত সেইখিনি আমি চেষ্টা অলৰেডি আৰম্ভ কৰিছো কৰ্মৰাজি কৰিব আপুনি আমি কোৱা নাই সেইটো আমি পঠাইছো কৈছো মেইল পঠাইছো যিখিনি কৰিবলৈ পাছত সেইখিনি কেনেকুৱা ধৰণে কি কৰে পাব্লিকে কৰিব গোটেইখিনি আমি জাষ্ট কৈছো ইনিচিয়েটিভ লৈছো ইনিচিয়েটিভ সৰুকে হলো পাই নাপাই সেইটো আমাৰ হাতত নাই গতিকে সেইটো কয় পজিটিভ জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আৰু আমি এট দ্য চেম টাইম কি বিচাৰিছো জাষ্টিছ ফৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি আপোনাৰ তেওঁলোকে SIT-য়ে কাম কৰি আছে হয় CID-য়ে কাম কৰিছে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাবৰ কাৰণে ইয়াত CBI লাগিব CBI লগত NCB আছে সন্তুষ্ট নহয় CID থাকক আমি কয় লগত ইণ্টাৰপলৰ ইনভেষ্টিগেশ্যন হ'ব কাৰণ বাহিৰৰ দেশত এই ঘটনাটো ঘটিছে গতিকে মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে তেওঁ CBI দিয়ক আজি তেওঁ কিয় ভয় খাই আছে CBI মানে দিবলৈ তেওঁ যদি তেওঁলোকৰ কিবা যদি দাগি নাই ইয়াত যদি চুৰ ডকাইত বিলাক যে ধৰা পৰিব ডাঙৰ ডাঙৰ বৰালি বিলাক তাৰ কাৰণে যদি কোনো নাই জড়িত তেতিয়া ইণ্টাৰপলৰ CBI আজি